নমস্কাৰ, মই উন্নত ভিডিঅ'লৈ আজি কচু পিটিকা খাম দেই ৰাইজ। এয়া কচুকেইডাল ধুনীয়াকৈ ধুই পখালি লৈ কুকাৰটোৰ ভিতৰত এনেদৰে ভৰাই দিলোঁ আৰু তাৰ লগতে দিম দুটামান কণ বিলাহী, নহৰু দুফুটামান আৰু জলকীয়া দুটামান। এয়া দেখিছেনে ধুনীয়াকৈ ধুই ভৰাই লৈছোঁ। আপোনালোকে বাৰু এনেদৰে খায়নে? আমি কেতিয়াবা পাততো দিওঁ। এয়া দেখিছেনে নিমখো অকণমান দি ল'লোঁ জোখমতে। পাততো দিওঁ, পাত নাই কাৰণে আজি কুকাৰতে দিছোঁ। 1 কাপমান পানী দিছোঁ, বেছিকৈ দিব নালাগে। আৰু ইয়াৰ লগত মান ধনিয়া আৰু মচন্দৰী পাত দুটামানো দি দিছোঁ। দেখিছে নহয়? এতিয়া কুকাৰখন ধুনীয়াকৈ মাৰি ল'লোঁ আৰু গেছত বহাই দিলোঁ। এয়া দেখিছেনে হৈ গ'ল, বেছি সময় নালাগে। আৰু তাৰ লগতে অকণমান মিঠাতেল দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ সানি লৈছোঁ। এয়া ধুনীয়াকৈ সানি লৈছোঁ। খাওঁ খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? এয়া মোৰ হৈ গৈছে পিটিকাটো। আৰু আজিৰ পিটিকাটো কিহৰ লগত খাম চাওকচোন। এয়া পঁইতা ভাতৰ লগত খাম। ৰাতিয়ে পানী দি থৈছিলোঁ ভাতকেইটা, তাৰ লগতে এয়া জুতি বনাই ল'লোঁ। আপোনালোকেও এনেদৰে খাই চাব, ভাল পাব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।